হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, ময়ো আছোঁ। কালি মই আহিছিলোঁ কোকৰাঝাৰ, মানে মামাহঁতৰ ঘৰত। আজি বৰ্তমান ভাবিলোঁ মন্দিৰৰ পৰা এপাক আহোঁ, কাৰণ বহুদিন যিহেতু পূজা পাতল লকডাউনৰ কাৰণে মানে বন্ধ হৈ আছিল, মন্দিৰত যোৱা সেই আছিল। এতিয়া বৰ্তমান চৰকাৰে কিছুমান নিয়ম কানুন মানি কিনে, ক'ভিড বিধি মানি কিনে মন্দিৰবোৰ খোলা দিছে। সেয়েহে ভাবিলোঁ আজি আমি ইয়াতে অৱস্থিত কচুগাঁও নেশ্যনেল হাইৱেৰ কাষত মা মহামায়া মন্দিৰ আছে। ভাবিলোঁ তাৰ পৰা আমি মাৰ দৰ্শনে কৰি আহোঁ, সেয়েহে ওলাইছোঁ এতিয়া। আমি এতিয়া যাবলৈ ওলালোঁ মন্দিৰলৈ। ব'লকচোন গৈ থাকোঁ। আমি আহি পালোঁ এতিয়া মা মহামায়া মন্দিৰ। এয়া চাব পাৰে। ভিতৰলৈকে যাম এতিয়া। ইয়াৰ আগতে কৈ দিওঁ, এইটো হৈছে আপোনাৰ নেশ্যনেল হাইৱে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু সৌফালে হৈছে আপোনাৰ কচুগাঁও। তাত হৈছে কচুগাঁও। কচুগাঁৱৰ পৰা আপুনি যদি বঙাইগাঁৱৰ পৰা আহে বা কোকৰাঝাৰৰ পৰা যদি আহে, আপুনি ইফালে আহিব লাগিব। আহিলে আপোনাৰ নেশ্যনেল হাইৱেৰ কাষতে আছে এয়া মা মহামায়া মন্দিৰ। ইয়াত আহিব পাৰে যিসকলে দৰ্শন কৰিব বিচাৰে। এয়া মা মহামায়া মন্দিৰৰ গেট। এনেকুৱা সোমাই আহি কিনে এয়া আপোনাৰ হৈছে, এইটো হৈছে গণেশ মন্দিৰ। আমাৰ পূজা হৈ গ'ল বৰ্তমান। এতিয়া আমি যাব ওলাইছোঁ। ইয়াতে আপোনাৰ ৰাতিপুৱা 7 বজাতে খোলে আৰু গধূলি 5 বজালৈ থাকে। আপোনালোকে আহিলে তেনেকুৱা টাইমৰ ভিতৰতে আহিব, তেতিয়াহ'লে মা দৰ্শন কৰাত কোনো অসুবিধা নহ'ব। সেই হিচাপত আহিব। আৰু আমাৰ লগত আছে এই মন্দিৰৰ আমাৰ দেও আছে, ইয়াতে পূজা ভাগ কৰে। আচ্ছা দেও, কেই বজাৰ পৰা কেই বজালৈ খোলা থাকে? কেই বজাৰ পৰা কেই বজালৈ খোলা থাকে মন্দিৰ? 7টাৰ থেকে ৰাতিপুৱা 7টাৰ পৰা 6টালৈ, সন্ধিয়া 6টালৈ মহামায়া মন্দিৰ দৰ্শনৰ কাৰণে আহিব পাৰে। আপোনালোকেও আহক, আহিলে ইয়াতে দৰ্শন কৰিব পাৰিব। ঠিক আছে। ইয়াত পূজা কৰি যি এটা মনৰ শান্তি নহয়, আৰু কি ক'ম আৰু, বিৰাট ভাল লাগিল। আজি আহিলোঁ এনেকৈ মা দৰ্শন কৰিলোঁ। আপোনালোকৰ যদি পাৰে আহিব, তেনেকৈ আহি ইয়াতে মা দৰ্শন কৰিব। সঁচাই কৈছোঁ, মনটো বিৰাট শান্তি লাগিব। সেয়েহে ময়ো বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম মহামায়া মন্দিৰত এটা মা দৰ্শন কৰিম বুলি। আজি আহিলোঁ, আহি বৰ ভাল লাগিল। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ কৰি নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, ধন্যবাদ।